হাই ফ্ৰেণ্ডছ, বৰষুণ ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটি খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিছে যে ৰিয়াহেঁতে যে এটা উকিলহে কিনি লৈছে আৰু ধৰিবলৈ বহুত উকিল আছে বুলি দেৱযানীয়ে ৰিয়াহঁতক কয়। আৰু ৰিয়াহেঁতে ঘৰত আহি দেৱযানীৰ লগত যে ৰত্না থাকিলে দেৱযানীক সহজে হৰুৱাব নোৱাৰি বুলি মাকক কয়। আৰু মাকে দুয়োজনীকে যে ভাগ ভাগ কৰিবলৈ কিবা ব্যৱস্থা কৰিব লাগিব বুলি কয়। এতিয়া বাৰু সোমবাৰৰ খণ্ডটিত দেৱযানী আৰু ৰত্নাৰ মাজত কাজিয়া লগাবলৈ চেষ্টা কৰা দেখা পাব নেকি? আৰু আনফালে দেৱযানীয়ে উকিলজনক লগ কৰি বহুতখিনি কথা ক'ব। আৰু সোমবাৰৰ খণ্ডটিত দেৱযানীয়ে অৰ্ণৱক লগ কৰি চৰি বুলি ক'ব। আৰু দেৱযানীয়ে যে চেষ্টা কৰিছে সেয়াই মোৰ বাবে বহুত বুলি অৰ্ণৱে দেৱযানীক ধন্যবাদ দিব। এতিয়া বাৰু দেৱযানীয়ে কি কৰিব? গতিকে এই সকলোবোৰ জানিবলৈ চাওক বৰষুণ ধাৰাবাহিকখনৰ সোমবাৰৰ সম্পূৰ্ণ খণ্ডটি।